Welcome to Online School Assam. Online School অসমলৈ স্বাগতম জনালো। So এইটো আমাৰ Assam Direct Recruitment 2022 Grade 3 কাৰণৰ যেটো কম্পিউটাৰ স্কিল টেষ্ট হ'ব বা কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট হ'ব হেতু এটা ভিডিও হয় আৰু এইটো ভিডিও আমি অলৰেডি লাষ্ট ভিডিও কি শিকাইছিলো ওয়ার্ড শিকাইছিলো MS ওয়ার্ড মাইক্রোসফট ওয়ার্ড। সো এইটো ভিডিও আমি কিহৰ ওপৰত কৰিম MS এক্সেল Part 1 হবো এটো বেসিক শিকাম এক্সেলৰ ওপৰত অৰ্ডা বেসিক আমি ওভাৰভিউ দিম বা ইন্ট্ৰোডাকশন ক্লাস হবো আৰু জুনে এমএস ওয়ার্ডৰ ওপৰত ভিডিও চোৱা নাই আমি এমএস ওয়ার্ডৰ ওপৰত তিনটা না চাৰিটা অলৰেডি ভিডিও দিছো আৰু জুনে চোৱা নাই হিয়তে চাই লব পাৰে আই বটনত থাকিব আৰু জুনে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে ৰিপিটেটিভ ভিউয়াৰ হয় ধন্যবাদ জনাইছো অনলাইন স্কুল অসমৰ পৰা আৰু জুনে ফাৰ্স্ট টাইম আহিছে Please channel to subscribe korok, share korok. ঠিক আছে আপোনালোকৰ শেয়ার আমাৰ মোটিভেশন দিব বা আপোনালোকৰ লাইক আমাৰ মোটিভেশন দিব আমি হেনেকৈ ভিডিও বনাই থাকিম আপোনালোকৰ মোটিভেশনৰ পৰা বা কমেন্টছৰ পৰা আমি হেনেকৈ ভিডিও বনাই থাকিম সো এমএস এক্সেল টু চাই ল এমএস এক্সেল টু আমি ডাইরেক্ট ঠিক আছে আমি এমএস এক্সেল টু খুলি ল সো এমএস এক্সেল টু খুলিবৰ কাৰণে কি কৰিব আপোনালোকে দুটা ওয়ে আছে হয় ডাইরেক্ট ইয়াত টাইপ কৰিব MS Excel ঠিক আছে MS Excel টাইপ কৰিব EXCEL ডাইরেক্ট উলাই যাব এটোৰ পৰা ডাইরেক্ট উলাব পাৰে বা আপোনালোকে কি কৰিব ডেস্কটপত যাই কিনে আপোনালোকে কি কৰিব রাইট ক্লিক কৰি নিউত যাব নিউ তাত কি আছে চাও মাইক্রোসফট এক্সেল ওয়ার্কশিট খুলি লব কিবা এটা নাম দিব সাপোজ ক্লাস 1 মানে ফার্স্ট ক্লাস ঠিক আছে এটো ফার্স্ট ক্লাস হয় নাম দিব এটো খুলি লব আমি সাইড বাই আমি বস্তুটো শিকামো আমি অলপ প্র্যাকটিক্যালও কৰিম একেলগে সাইড বাই সাইড শিকাই যাম আৰু আমি প্র্যাকটিক্যালও কৰিম ঠিক আছে সব আমি শিকামো সাইড বাই সব এমএস এক্সেল টো মই খুলি লৈছো এমএস এক্সেল টো খুলিলে আপোনালোকে এনেকৈ এটা স্ক্রিন পাব সো স্ক্রিনত নিশ্চয় আপোনালোকে ফার্স্টত কি দেখিছে ফার্স্টত দেখিছে যে এটো টেবলৰ নিচিনা কিবা এটা আছে আমি অলৰেডি টেবল কৰিছো এমএস ওয়ার্ড এটো অকল টেবলৰ নিচিনা কিবা কিবি আছে ঠিক আছে চাওক এমএস এক্সেলৰ মেইন দুটা পাৰ্ট হয় এটো হল রিবন পার্ট বুলি কয় যেটো অলৰেডি দেখাইছে ইয়াত এটো রিবন পার্ট 2 চাইছে এটো রিবন হয় এইখিনি যেটো পার্ট 2 হয় এইখিনি যেটো পার্ট 2 এইখিনি রিবন পার্ট 2 কয় আৰু এটো পার্ট 2 কি বুলি কয় শীট পার্ট 2 কয় ঠিক আছে এটো শীট আর রিবন চাইছে এটো শীট 1 দিছে ঠিক আছে আমি তেনে হলে রিবনত কি আছে শীটত কি আছে বা আমি কি কৰিব পাৰো এটো আমি বস্তুটো শিকো ঠিক আছে ফার্স্ট রিবনত চাব রিবনত কি আছে এটো মই এটো সাইডত মই অলরেডি উলাইছো কিয়ৰ কাৰণে আপোনালোকে বস্তুটো বুজিব পাৰে বা কি মানে আছে আপোনালোকে লিখিব পাৰে বা স্ক্রিনশট লব পাৰে হেকনে বস্তুটো মই বনাই দিছো অলরেডি মই ইয়াত দেখাম যে রিবনত কি আছে চাওক এইখিনি পার্ট 2 জিমান শীটৰ ওপৰৰ পার্ট 2 এটো কি বুলি কয় রিবন বুলি কয় ঠিক আছে রিবনত কি আছে চাওক ইয়াত ফাইল আছে ঠিক আছে ফাইল হোম ইনসার্ট পেজ অলরেডি এমএস ওয়ার্ডৰ নিচিনা মই যেটো ওয়ার্ডৰ যেটো ভিডিও ফার্স্টত বেসিক শিকাইছিলো হেতু চাই লব অলমোস্ট একে হয় আৰু জনে ভিডিওটো চোৱা নাই হেতু চাই লব আই বটনত থাকিব ঠিক আছে অলমোস্ট সেম হয় এটো কি বুলি কয় এবলা ট্যাব বুলি কয় ঠিক আছে এটো কি বুলি কয় ট্যাব বুলি কয় চাওক মই এটো ক্লিক কৰিলো এটো বেলেগ অপশন উলাব পেজ লেআউটত কৰিলো অপশন উলাব ফর্মুলা আচ্ছা চাওক জিবলা ট্যাব মই টিপিছো এটো অ্যাক্টিভ ট্যাব বুলি কয় অ্যাক্টিভ মানে মই কোনটো বস্তুত কাম কৰি আছো হোমত থাকিলে এটো হোম মানে হোম টু ডিফল্ট অ্যাক্টিভ ট্যাব অ্যাক্টিভ মানে চাওক বগা হৈ যায় আৰু বাকিখিনি কলা হৈ যায় আছে ঠিক আছে বা গ্ৰীন কালার এটো হৈ আছে এটো অ্যাক্টিভ ট্যাব বুলি কয় আৰু ইয়াত কি দিছে কুইক অ্যাক্সেস টুলবার ইয়াত আছে সেভ এটো আছে কুইক অ্যাক্সেস টুলবার এবলাক আছে ঠিক আছে এটো ইমান ইউজ নহব এটো ইমান ইউজ নহব ঠিক আছে নেক্সট কি চাব চাওক এবলাক এটা গ্রুপ হয় গ্রুপৰ ভিতৰত কি ফাংশন আছে ক্যালিব্রি এবলাক চাইছে ওয়ার্ডত অলরেডি শিকাইছো বল সেম কৰিব পাৰি এটো ফন্ট গ্রুপ হয় এলাইনমেন্ট গ্রুপ হয় নাম্বার গ্রুপ হয় স্টাইল আপোনালোকৰ বেলেগ ট্যাবত বেলেগ অপশন আছে চাব এইবিলাক গোটেইখিনি একে ধৰণৰ কাম যিবিলাক কি কৰিছে এটা গ্রুপ কৰি দিছে ঠিক আছে
তাৰ পিছত ইয়াত কি দিছে ডায়লগ লঞ্চাৰ হয় আপোনালোকৰ ইটোৰ বাহিৰত আৰু কিবা কিবি অপচন আছে সেই কাৰণে চাওক এই বস্তুটো পইণ্ট কৰিব ক্লিক কৰিব আকৌ বহুত কিবা কিবি অপচন ওলাব ডিটেইলছ অপচন ওলাব ঠিক আছে এইবিলাক ডিটেইলছ অপচন ওলাব আপোনালোক খালি জানিব লাগে যে এইবিলাক ডিটেইল ইমান অপচন আপোনালোক মনত ৰাখিব দৰকাৰো নাই আৰু আপোনালোকে নিজে নিজে যেতিয়া যে প্ৰেক্টিকেল নিজে নিজে কৰিব এনে মনত থাকি যাব আৰু যিবিলাক ইম্পৰ্টেন্ট হয় সেইবিলাক আমি শিকাম আৰু এইটো ক্লাছৰ পিছত এইটো ক্লাছৰ নেক্সট আমাৰ ভিডিও কিৰ ওপৰত আহিব আপোনালোকৰ যেটো টেস্ট হয় বা এক্সামত যিবিলাক আহিছে আমি এটা কোশ্চেন লম তাৰ ওপৰত আমি ডাইৰেক্ট সলভ কৰি দিম ইয়াত মানে ডাইৰেক্ট সলভ কৰি দেখাম ঠিক আছে বুজি পালে এমএস ওয়ার্ডত যেনেকৈ সলভ কৰিছো হেনেকৈ আমি সলভ কৰা ঠিক আছে এইটো বুজি পালে ঠিক আছে নেক্সট কি দিছে কমান্ড বটন মানে কিছুমান অলৰেডি কিছুমান বটন থাকে এইবিলাক কমান্ড বটন হয় এটো সামেশনৰ কমান্ড বটন কন্ডিশনাল ফৰমেটিং ফৰমেট টেবল এইবিলাক কিছুমান কিবা কিবি বস্তু আছে এইবিলাক আমি এডভান্সত শিকাম এটো এক্সামত নাহে এক্সাম পইণ্টত ভিউৰ পৰা নাহে এইবিলাক বা কন্ডিশনাল ফৰমেটিং এইবিলাক নাহে সো এটো আমি এডভান্সত শিকাম ঠিক আছে এটো কমেন্ট বটন মানে ডাইৰেক্ট শর্টকাট কমেন্ট বটন বুলি কয় এটো আমাৰ হিমান দৰকাৰো নাই এটো এক্সাম পইণ্ট অফ ভিউৰ কাৰণে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট দিয়েটো ইয়ৰ কাৰণে ঠিক আছে এতিয়া চাওক এটো শীট হয় নেক্সট শীটত কি আছে চাওক শীটত কি দেখা পাইছে এ বি সি ডি ই এফ আছে এটো 1 2 3 এইবিলাক কি হয় মই এইবিলাক যে সিলেক্ট কৰিছো এইবিলাক কি হয় কলম হয় আৰু এইখিনি এইবিলাক কি হয় ৰো হয় বুজি পালে মানে sheet is made up of column and rows and column so কলমৰ নাম কি a b c d এইবিলাক ইম্পৰ্টেন্ট হয় কলমৰ নাম কি থাকে a b c d অ্যালফাবেট থাকে আৰু z শেষ হোৱাৰ পিছত কি আহে এটো জানে না নাই সাপোজ মই চাওক z শেষ হোৱাৰ পিছত কি আহে a আৰু আহিব a b আহিব এনেকৈ ৰিপিট হৈ থাকিব ঠিক আছে চাওক এই ৰো এটো ৰো হয় মই সিলেক্ট কৰিছো ৰো কি হে নাম্বার দিয়া হে 1 2 নিউমেৰিক লেটাৰ হয় रो টু কি হে দি ডিনোট কৰে 1 2 3 1 2 3 4 এনেকৈ যাই থাকিব ৰো এতিয়া চাওক আপোনালোকৰ এটা শীট আছে এটো এটা শীট মই আৰু এটা নতুন শীট এড কৰিব পাৰো এটো বহুত ইম্পৰ্টেন্ট হয় চাওক কেনেকৈ এড কৰিম এই তলত চাইছে না নাই এটো শীট লিখা আছে প্লাস দিলে আৰু এটা শীট ওলাই যাব চাওক এই দুটা শীট এটো বেলেগ বেলেগ শীট হয় আৰু আপোনালোকে কি কৰিব পাৰে শীটটো ৰিনেম কৰিব পাৰে রাইট ক্লিক করে রিনেম কেনেকৈ কৰিব এটো জানি লওক এটো এক্সামত আহে যে রিনেম দা শীট হেজ দিস অন রাইট ক্লিক কৰিব রিনেম কিবা এটা নাম দিব সাপোজ 1 মই 1 দিলো আহি গল নেক্সট রিনেম 2 দিলো এনেকৈ আহি গল ঠিক আছে মই শীটটো মই যিমান শীট এড কৰিব পাৰো আপোনালোকৰ ইচ্ছা আগত ডিফল্ট শীট তিনটা আছিল আজিকালি এটা আহে এটো বুঝে কোশ্চেন এতিয়া চাওক মই শীট 2 টু মানে 1 ৰ আগতে লব পাৰো কেনেকৈ লম এটো ড্ৰেগ কৰিব জাস্ট চাওক আগত আহি গল জাস্ট ড্ৰেগ কৰিব আগত আহি গল গম পাইছে এটো হল শীট ঠিক আছে এতিয়া নেক্সট চাওক ইয়াৰ ডিটেইলছ আছে ইয়াত এতিয়া চাওক এটা শীটৰ আন্ডাৰত এটা শীটৰ চাওক এটা শীটত বহুত কিবা কিবি আছে শীটত এটো বহুত কিবা কিবি আছে চাওক এটো ৰেফাৰেন্স বুলি কয় সিলেক্টেড সেল চাওক সিলেক্টেড সেল এটো আহিল এটো ফৰ্মুলা এটো কি বুলি কয় এড্ৰেছ বাৰ বা এটো ফৰ্মুলা বাৰ বুলি কয় ইয়াত ঠিক আছে এড্ৰেছ বাৰ নহয় ফৰ্মুলা বাৰ বুলি কয় ঠিক আছে এইখিনি এতিয়া আমি এক্সেলত কেনেকৈ টাইপ কৰিব লাগে আমাৰ মেইন কাম হল আমি এক্সেলত টাইপ কৰিব লাগে ক্যালকুলেশন কৰিব লাগে কেনেকৈ টাইপ কৰিব এটো চাওক এক্সেলত টাইপ আমি কেনেকৈ কৰিম চাওক সিম্পল ওয়ার্ডৰ নিচিনা আমি যিকোনো বস্তু লিখিব পাৰে সাপোজ এটো হল 1 লিখিলো এতিয়া নেক্সট কলম যাবলৈ চাওক নেক্সট কলম মই কেনেকৈ যাও এটো বহুত ইম্পৰ্টেন্ট আৰু শর্টকাট কি শিকি লব কিয় কাৰণে নহলে মাউস আপোনালোকে ক্লিক কৰি থাকিলে টাইম লাগিব মাউস দি কৰিব পাৰি এটো সিলেক্ট কৰিব নেক্সট মাউস ইয়াত লব ক্লিক কৰিব লেফট ক্লিক কৰিব নেক্সট আহি যাব কিন্তু আপোনালোকৰ ট্যাব বটন যেটো আছে কিবোৰ্ডৰ ট্যাব ইউজ কৰিলে কি নেক্সট আপনার কলমত যাব আর এন্টার ইউজ কৰিলে নেক্সট ৰোত আহিব বুজি পালে ট্যাব টিপিলে নেক্সট কলমত আহিব আর এন্টার মারিলে নেক্সট ৰোত আহিব এটো মনত ৰাখিব ট্যাব আৰু এন্টার সো ট্যাব টু কিহৰ কাৰণে হয় মই লিখি দিছো ট্যাব টু কিহৰ কাৰণে হয় নেক্সট কলম COLUMN আৰু
এন্টার মারিলে কি যাব নেক্সট রোজ যাব বুজি পালে নেক্সট রোজ যাব সো সাপ এই আৰু এটা বস্তু এটা এইবিলাক চাওক এটা ঘৰ আছে নহয় এই ঘৰটো একচুৱেলি কি বুলি কয় সেল সো এই ঘৰটো কি বুলি কয় সেল বুলি কয় ঠিক আছে চাওক মই টাইপ কৰিছো ইয়াত কিবা লিখিছো সাপোজ কি লিখিলো মই আসাম লিখিলো ঠিক আছে আসাম লিখিলো আসামৰ কেইটা ডিস্ট্ৰিক্ট আছে এতিয়া 35 ঠিক আছে সেকেন্ড মই বেলেগ স্টেট লিখিলো কিবা কিবি ডিস্ট্ৰিক্ট আছে সাপোজ 50 ঠিক আছে এনেকৈ মই লিখিব পাৰো মই কি কৰিছো ইয়াত আহিছো এন্টাৰ মাৰিছো নেক্সট কলমত আহি গৈছে ঠিক আছে এতিয়া চাওক মই এটো সিলেক্ট কৰিলো এটো চাওক মই যেটো লিখিছো লিখিলে কি 52 কোড আহি যায় ইয়াত আহি গৈছে এটো ফৰ্মুলা 12 আহি গৈছে আৰু এটো কি হয় এটো হল সেলৰ ৰেফাৰেন্স চাওক কি লিখা আহিছে ইয়াত C2 মানে কি C মানে কলম C रो 2 বুজি পালে C2 কেনেকৈ লিখা আহে ইয়াত মই সিলেক্ট কৰিলে কি আহিব চাওক C5 ইয়াত সিলেক্ট কৰিলে কি আহিব চাওক A4 চাইছে না নাই এই বস্তুটো মই হাইলাইট কৰিছো এই কোণাত আছে মই মাজৰ স্ক্ৰিনত আনো ঠিক আছে এই কোণাত আছে চাওক কি লিখা আছে B4 মানে চাওক B কলম আৰু 4th रो এটো বহুত ইম্পৰ্টেন্ট E আৰু 3 বুজি পালে এইখিনি হেতু হল সেল ৰেফাৰেন্স এটা সেলৰ এড্ৰেছ হয় এটো যে সেলটো কোড আছে C কলমত 4 নম্বৰ रो মই ইয়াত টিপিলে কি কলম বলা যায় F কলমত 8 নম্বৰ रो বুজি পালে এটো কি হয় এটো F8 ঠিক আছে F8 F2 কি হয় F रो 8 নম্বৰ কলম চাওক ইয়াত অটোমেটিক্যালি আহি গৈছে ঠিক আছে সো অলৰেডি আপোনালোকে টাইপিং শিকিছে আপোনালোকে কেনেকৈ টাইপিং কৰিব সিলেক্ট কৰিব 1 টিপিব সাপোজ আপনি কিবা কিবি লিখিলে নেক্সট সাপোজ 50 লিখিলে নেক্সট আপনি যি কোনো বস্তু লিখিব পাৰে আপনার মানে তাৰিখও লিখিব পাৰে 23/08/22 আপোনালোকে যি কোনো বস্তু লিখিব পাৰে এটো অটোমেটিক আহি যাব ঠিক আছে আপনি যি কোনো ফিল আপ কৰিব পাৰে মই এটো টানি দিছো এটো হিকাম পিছত ঠিক আছে এবিলাক এক্সেলৰ কাৰণে ইম্পৰ্টেন্ট হয় এক্সেল ঠিক আছে এটো আপনি টাইপিং কৰিব পাৰে এতিয়া কিয় চাওক এতিয়া হল এক্সেলৰ মেইনলি কিয়ৰ কাৰণে হৈছে ফৰ্মুলা বহুত ইজি হয় এক্সেলত আমি কাম কৰাৰ কাৰণে কাম কৰিবৰ কাৰণে বহুত ইজি হয় কিয়ৰ কাৰণে ক্যালকুলেশন অটোমেটিক আহে ক্যালকুলেশনৰ কাৰণে আপোনালোকে কি শিকিব লাগিব ফৰ্মুলা সো এক্সেলৰ ফৰ্মুলাটো কি বুলি কয় হাৰ্ট অফ এমএছ এক্সেল সো ফৰ্মুলাৰ কাৰণে হে এক্সেল ইমান পপুলাৰ হয় আৰু আমি বহুত কাম আমি ফৰ্মুলা দি কৰিব পাৰো ম্যাক্সিমাম এক্সেলৰ কাম আমি ফৰ্মুলা দি কৰো ঠিক আছে ফৰ্মুলা খিনি আপোনালোকে যিবিলাক ফৰ্মুলা লাগে এটো এক্সামৰ কাৰণে মই হেতু শিকাম তাৰ পিছত এক্সাম এটো আপোনালোকে জুল এডভান্স শিকিব লাগে আমাক কব আমি বস্তু শিকাই দিম বহুত এডভান্স শিকাই দিম ভি লুকআপ এচ লুকআপ পাইভট টেবল এইবিলাক আমি শিকাম বহুত ইম্পৰ্টেন্ট হয় এইবিলাক এক্সেলৰ কাৰণে এক্সেল হেতুৰ কাৰণে ইউজ হয় তো আমি শিকাম সো চাওক আপোনালোকে চাওক এই বস্তুটো ফৰ্মুলা কেনেকৈ ইউজ হয় চাওক মই এক্সেলত ক্যালকুলেশন কৰিব ক্যালকুলেটৰ এটা এক্সেলত মই ক্যালকুলেটৰ হিচাপে ইউজ কৰিব পাৰো সাপোজ মোৰ ক্যালকুলেশন কৰিব লাগে কি সাপোজ 23 + 50 সো চাওক মই এক্সেলত লিখিম 23 + 50 আহিব নেকি নাহে এক্সেলে এটো বুজি পোৱা নাই এক্সেলে এটো কি বুজি পোৱা নাই 23 + 50 মানে কি হি বুজি পোৱা নাই এক্সেলে বুজি পালে 23 + 50 বুজি পোৱা নাই সো মই ইয়াক বুজাবৰ কাৰণে কি কৰিব লাগে যে 23 আৰু 50 তোমালোকে প্লাস কৰা তুমি প্লাস কৰা সো কি কৰিব লাগিব আগত ইকুৱেল টু দিব লাগিব সো আমি ইয়াক কি কও যে ইকুৱেল টু মানে তুমি 23 + 50 প্লাস কৰা সো ইকুৱেল টু মই যেতিয়া মাৰিম চাওক এন্টাৰ মাৰিলে মেজিক 73 ওলাই গল বুজি পালে সো ইয়াত দেখা পাবো ইয়াত ফৰ্মুলা 12 দেখাব 23 + 50 মাৰিলে মই যি কোনো অংক কৰিব পাৰো 23 * 70 এন্টাৰ মাৰিলে आंसर ওলাই যাব চাইছে সো the heart of formula of excel is equal to মানে আপনি কিবা এটা বস্তু লিখিলে 78 হি মানে এটো নাম্বার হিচাপে ধৰিব বা এ বি সি লিখিলে হি নাম্বার হিচাপে ধৰিব
কিন্তু তাৰ আগত যদি ইকুৱেল টু দিয়ে সি কি বুলি ধৰিব কিবা এটা ফৰ্মুলা আছে ইকুৱেল টু কিবা ধৰিব এটো ফৰ্মুলা নাই কেন ভুল দিছে ঠিক আছে ইকুৱেল টু মাৰিলে বুজি পালে এক্সেল সো এক্সেলৰ ফৰ্মুলাটো কি হয় ইকুৱেল টু ইজ দা equal to means that we are giving Excel to do some calculation বুজি পালে equal to so exam তো বহুত আহে চাওক আপোনালোকৰ অকল প্ৰ্যাকটিক্যাল নহয় কোশ্চেন পেপাৰ বেলেগ এক্সাম তো আহিব চাওক যে এক্সেলৰ ফৰ্মুলা কি দি স্টাৰ্ট হয় সো এক্সেল ফৰ্মুলা স্টাৰ্ট উইথ ইকুৱেল টু বুজি পালে ইকুৱেল টু ওকে ওকে এটো কিবা ভুল দেখালে ঠিক আছে এক্সেলৰ ফৰ্মুলা ইকুৱেল টু সো সাপ এক্সেলৰ সিম্পল ফৰ্মুলা মই কেনেকৈ টিপিম সাপোজ কেনেকৈ মই বনাম এক্সেলৰ সিম্পল ফৰ্মুলা সাপোজ মই 1 টিপিছো সাপোজ মই আসাম দিছো ডিস্ট্ৰিক্ট 35 সাপোজ মই 2 দিছো ডিস্ট্ৰিক্ট সাপোজ বেলেগ দিছো এপি সাপোজ দিছো ডিস্ট্ৰিক্ট 24 সাপোজ 3 দিছো সাপ মই ক্লিক কৰিছো এক্স ওয়াই ডিস্ট্ৰিক্ট সাপোজ 48 সাপ এতিয়া চাওক মই এই গোটেইখিনি প্লাস কৰিব লাগে সো ফৰ্মুলাটো কি হয় মই ফৰ্মুলাটো কি কৰিম মই এনেকৈ ফৰ্মুলা কৰিব পাৰিম আপোনালোক শিকাইছো ইকুৱেল টু 35 প্লাস 24 প্লাস 48 ইকুৱেল টু মাৰিলেও এটো হাই যাব কিন্তু অলৰেডি ডাটা আছে আমি কি কৰিম ডাটা আছে অলৰেডি কি কৰিম চাওক ইকুৱেল টু মাৰিব এটো সিলেক্ট কৰিব সিলেক্ট হল কি সিলেক্ট হল চাওক ভ্যালুটো সিলেক্ট হোৱা নাই ভ্যালুটো সিলেক্ট হৈছে কিন্তু ইয়াত কি আছে সেল ৰেফাৰেন্স d1 মানে এই ভ্যালুটো ক'ত আছে আপোনালোকৰ d1 মানে d কলমত ফার্স্ট নাম্বার রোত আছে তাৰ পিছত কি টিপিব প্লাস টিপিব সেকেন্ড সেলটো সিলেক্ট কৰিলে চাইছে আপোনালোকৰ এনিমেশন দেখা পাইছে হেতু ৰিভলভিং হৈ আছে প্লাস নেক্সট এন্টার মারিলে চাওক মেলি 107 আহি গল ঠিক আছে এটো হল সিম্পল এক্সেলৰ ফৰ্মুলা আপনার প্লাসৰ কাৰণে আৰু এটা ফৰ্মুলা আছে সেম এনসার ওলাব ইকুৱেল টু মই কি লিখিম sum sum ইকুৱেল টু চাওক অলৰেডি ইয়াত লিখা এই বস্তুটো আপোনালোকে পঢ়িব শিকিব লাগিব এই বস্তুটো পঢ়িব শিকিলে আপোনালোকে ফৰ্মুলা এটো মুখস্থ কৰিব নালাগে এক্সেলত অলৰেডি সব দেখাই দিব সামৰ পিছত কি আহে নাম্বার 1 কমা নাম্বার 2 চাওক সামৰ উপৰ নাম্বার 1 টো কি হয় এটো হয় তাৰ পিছত কমা দিব পাৰে নাম্বার 2 কমা নাম্বার 3 তাৰ পিছত ফৰ্মুলাটো শেষ কৰিব এক ব্র্যাকেট শেষ কৰিব ঠিক আছে এন্টার মাৰিলে একে আনসার আহে আৰু এটা টাইপ চাওক ইকুৱেল টু সাম ফার্স্ট নাম্বার টু টিপিব কলন মারিব লাস্ট নাম্বার টু টিপিব মানে এটুকে গোটেইখিনি এটোৰ মাজত কিমান আছে সিলেক্ট হৈ গল এটো কি বুলি কয় সেল ৰেফাৰেন্স মানে কি বুজাইছে d1 ৰ পৰা d3 লৈকে তোমালোকে সাম কৰা বা তুমি সাম কৰা একে আনসার আহিব আপোনালোকৰ যেটো ইজি লাগে হেতু কৰিব কিন্তু আপোনালোকৰ কি হয় ভাল হয় এই বস্তুটো ইজি হয় লাস্টৰ যেটো আছে বুজি পালে লাস্টত যেটো দেখাইছে এটো ইজি হয় কিহৰ কাৰণে আপোনালোকৰ বহুত কিবা কিবি থাকিল সাপোজ বহুত কিবা কিবি নাম্বার থাকিল মই নাম্বাৰটো ৰিপিট কৰি আছো কিবা কিবি থাকিল সাপোজ এই নাম্বাৰটো এইখিনি নাম্বার আছে মই সাম এটা কৰি মোক কিমান টাইম লাগিব বহুত টাইম লাগিব এই কাৰণে আপোনালোকে কি লিখিব সাম এটো ফার্স্ট টু সিলেক্ট কৰিব কলন মাৰিব লাস্ট টু সিলেক্ট কৰিব সব গোটেইখিনি সিলেক্ট হৈ গল এটো এন্টার এটো সব ওলাই গল সাম ঠিক আছে সব সাম ওলাই গল আৰু এটা টেকনিক শিকাই দিও আপোনালোকে কোনো নিশিকাব টেকনিক শিকাই দিও মানে আপোনালোকে সাগে সাম চাব লাগে কিন্তু আপোনালোকে ইয়াত পুট কৰিব নালাগে কি কৰিব এই গোটেইখিনি সাম সিলেক্ট কৰিব এই সব ইয়াত আহিছে না নাই এভারেজ কিমান কাউন্ট কিমান কেটা সিলেক্ট কৰিছে সাম কিমান অটোমেটিক্যালি ইয়া এটো স্ট্যাটাস বাৰ হয় এটো আহি যায় অটোমেটিক আপোনালোকে চাব পাৰে যে সাম এটো হয় বা মই এই দুটাৰ সাম ওলাম এটো সিলেক্ট কৰিব কন্ট্রোল টিপিব সব দুটা সিলেক্ট কৰিছো কিমান সাম আইছে 83 বুজি পালে এটো হল আমাৰ হ্যাক এটা শর্টকাট টেকনিক হয় আপোনালোকে সাম দেখাব নালাগে কিন্তু আপোনালোকে সাম চাব লাগে যে কিমান সাম আই ঠিক আছে কেনেকৈ সিলেক্ট কৰিব এটো সিলেক্ট কৰিব কন্ট্রোল টিপিব আৰু এটা সিলেক্ট কৰিব দুটা সিলেক্ট হৈ যাব
ঠিক আছে সো চাওক এটা ফৰ্মুলা বহুত কিবা কিবি আছে বুজি পালে ফৰ্মুলা বহুত কিবা কিবি আছে ফৰ্মুলা কি আছে চাওক ফৰ্মুলা আপোনালোকে জানিবলৈ চাওক ফৰ্মুলা টেব যাব ফৰ্মুলা টেব চাওক ফৰ্মুলা টেবত যাব ফৰ্মুলা বহুত কিবা কিবি আছে চাওক টেক্সট ফৰ্মুলা আছে লজিকেল ফৰ্মুলা আছে ডেট টাইমৰ আছে বহুত ঢেৰ ফৰ্মুলা আছে সাম এভাৰেজ কিবা কিবি মেক্স মিনি এইবিলাক ফাইনেন্সিয়েল কিবা কিবি আপোনালোকৰ বহুত কিবা কিবি নালাগে আপোনালোকৰ কিছুমান ফৰ্মুলা লাগিব কিছুমান ফৰ্মুলা কি লাগিব চাওক সাম লাগিব ইয়াত দিয়া আছে অলৰেডি চাওক কি লাগিব চাওক সাম মেক্স মিনিমাম এভাৰেজ কাউন্ট ৰেঞ্জ বিটুইন আপাৰ লোৱাৰ এইবিলাক নালাগে ডেটো লাগে কিছুমান যিবিলাক ফৰ্মুলা আপোনালোকৰ এক্সামত লাগে মেইনলি সাম এভাৰেজ আপোনালোকৰ সৰ্টিং কৰিব লাগে চাওক সৰ্টিং ডাটা ফিল্টাৰ কৰিব লাগে সৰ্টিং কৰিব ফিল্টাৰ মানে মই এইটো চাওক এইটো ডাটাৰ পৰা মই ফিল্টাৰ কৰিম সাপোজ মই এনেকুৱা মই এটা ট্ৰেইলাৰ দেখাও এনেকুৱা দেখাও ফিল্টাৰ মই অকল আখমৰটো চাব লাগে মই বেলেগ ষ্টেটো চাব লাগে ফিল্টাৰ কৰিলে অকল অসমৰটো দেখাব বুজি পালে এইবিলাক ফিল্টাৰ সৰ্টিং মানে কি আপোনালোকে মানে গ্ৰেটাৰ টু স্মল চাওক এনেকৈ সেলেক্ট কৰিলে মই অলপ ট্ৰেইলাৰ দেখাই দিওঁ আপোনাক অলপ ভালকৈ বুজি এইটো ডি কলম সাপোজ স্মলেষ্ট টু লাৰ্জেষ্ট ওকে চাওক সৰ্টিং অটোমেটিক হৈ গ'লে বোলে বহুত ইজি চাওক এক্সেল কিমান পাৱাৰফুল এক্সেল বহুত পাৱাৰফুল সাপোজ আপোনালোকে চাৰ্টও প্ৰিপেয়াৰ কৰিব লাগে সাপোজ মই এইটো সিলেক্ট কৰিলো চাওক কি কৰিব পাৰি সিলেক্ট কৰিলো ইনচাৰ্ট ঠিক আছে চাৰ্ট টু ইনচাৰ্ট চাৰ্ট ক'ত গ'ল চাওক পাই চাৰ্ট মই চাওক একদম অটোমেটিকলি এইটোৰ পৰা চাৰ্ট বনাই দিলে সিহঁতে চাইছে এইটোৰ পৰা চাৰ্ট অলৰেডি বনাই দিলে এই ডাটাৰ পৰা চাৰ্ট বনাই দিলে কিমান ইজি হয় এক্সেলটো আপোনালোকে শিকিব পাৰিলে বহুত ইজি হয় চাওক মই বাৰ চাৰ্ট বনাম চাইছে অটোমেটিক হৈ গ'ল এইটো 3D চাৰ্ট অটোমেটিক হৈ গ'ল সো এইবিলাক আমি ট্ৰেইলাৰ শিকাম বস্তুটো ঠিক আছে সো আমাৰ এইটো ভিডিঅ' চাব কাৰণে ধন্যবাদ সবক আৰু যোনে যোনে ফাৰ্ষ্ট টাইম আহিছে আপোনালোকে সাবস্ক্ৰাইব কৰক ভিডিঅ'টো শ্বেয়াৰ কৰক ভিডিঅ'টো লাইক কৰক ওকে